আমি এতিয়া নিউজত দেখিবলৈ পোৱা যে মহাৰাষ্ট্ৰৰ সাংসদে অসমৰ শিৰৰ মুকুট ধৰ্মীয় সংস্কৃতিৰ পীঠস্থান মাজুলীক যি অপমানসূচক যে বাংলাদেশী যিসকল অবৈধভাৱে আহি পেলাই এই যিটো আমাৰ অসমৰ বৃহত্তম নদীদ্বীপত বসবাস কৰি আছে, এওঁলোক ইয়াৰ স্থানীয় বাসিন্দাৰ নহয়, অৰ্থাৎ অসমৰ বাসিন্দাৰ নহয় বুলি যি মন্তব্য কৰিছে, আমি বৈষ্ণৱ পীঠৰ পৰা আমি দাবী জনাইছোঁ যে বিজেপি বিশেষকৈ অসমৰ মুখ্যমন্ত্ৰীজন বিজেপিৰ বিধায়ক মাজুলীৰ, গতিকে তেওঁ নিশ্চয় ইয়াক অংশীদাৰ আছে বুলি আমি ভাবিবলৈ বাধ্য হৈছোঁ যে বিজেপি চৰকাৰখনে যি সত্ৰীয়া সংস্কৃতিৰ প্ৰতি কটু মন্তব্য কৰিছে, যি ৰাইজৰ ওচৰত হেয় প্ৰতিপন্ন কৰিবলৈ গৈছে, তাক আমি কোনো কাৰণতে আমি মানি নলওঁ। আৰু আমি সত্ৰীয়া পীঠস্থানৰ পৰা আমি বিজেপি চৰকাৰক আমি সকীয়াই দিব বিচাৰিছোঁ যে তেওঁলোকে অনতিপলমে মাজুলীবাসী আৰু লগতে অসমবাসীৰ ওচৰত ক্ষমা খোজক আৰু তেওঁলোকে যি মন্তব্য কৰিছে উঠাই ল'বলৈ আমি সজোৰে আহ্বান জনাইছোঁ। নহ'লে আমি গণতান্ত্ৰিকভাৱে মাজুলীবাসী একত্ৰিত হৈ ইয়াৰ প্ৰতিৰোধৰ আমি ব্যৱস্থা গ্ৰহণ কৰিম, আইনীয় ব্যৱস্থা আমি গ্ৰহণ কৰিবলৈ আমি বাধ্য হ'ম।